নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো ঘৰতে অতি সহজভাৱে বনাব পৰা দোকানৰ দৰে কোমল ৰসগোল্লা বনোৱাৰ পদ্ধতি। আপোনালোক বহুতেই হয়তো আগতে ৰসগোল্লা বনাবলৈ চেষ্টা কৰিছে আৰু কোনোবা হয়তো সফল হৈছে আৰু কোনোবা হয়তো বিফল হৈছে। কিন্তু আজি মই আপোনালোকক কেইটামান টিপছ দিম যাৰ সহায়তে আপোনালোকে ৰসগোল্লা অতি সুন্দৰভাৱে বনাব পাৰিব। ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছো 1 লিটাৰ গৰুৰ গাখীৰ। গৰুৰ গাখীৰেৰে ৰসগোল্লা বেছি কোমল হয়। ইয়াৰ লগতে 2 কাপ চেনি, 3 চামুচ ভিনেগাৰ আৰু 1 চামুচ ময়দা। প্ৰথমে মই গেছ জ্বলাই গাখীৰখিনি গৰম হ'বলৈ দিছো আৰু গাখীৰখিনি উতলিলে মই গেছটো বন্ধ কৰি দিছো। এতিয়া মই আধা কাপ পানীত 3 চামুচ ভিনেগাৰ মিহলি কৰি লৈছো। ভিনেগাৰ নাথাকিলে আমি নেমুৰ ৰসও ব্যৱহাৰ কৰিব পাৰো। এতিয়া মই এই মিশ্ৰণখিনি অলপ অলপকৈ গৰম গাখীৰখিনিৰ ওপৰত ঢালি দিছো। বহুতে গাখীৰখিনি উতলি থাকোঁতে চানাখিনি ফালে, তেতিয়া চানাখিনি অলপ টান হয় আৰু যদিহে আমি গেছটো বন্ধ কৰি তেতিয়া তাৰ ওপৰত ভিনেগাৰৰ মিশ্ৰণখিনি ঢালো তেতিয়া চানাখিনি বেছি কোমল হয়। এয়া চাওক চানাখিনি কিমান ধুনীয়াকৈ ফাটি গৈছে। এতিয়া মই এখন চেকনি লৈছো আৰু এখন চাফা কটন কাপোৰ লৈছো আৰু চানাখিনি মই ইয়াৰ সহায়েৰে এতিয়া চেকি ল'ম। এতিয়া ভিনেগাৰৰ গোন্ধখিনি যাবৰ বাবে মই 2 কাপ ঠাণ্ডা পানী ইয়াৰ ওপৰত ঢালি দিছো। ভালদৰে হাতেৰে চেপি লৈছো। আৰু ইয়াক টানকৈ বান্ধি লৈ মই 1 ঘণ্টা এনেদৰে ইয়াক উলমাই থম যাতে পানীখিনি নাইকিয়া হৈ যায়। 1 ঘণ্টা এনেদৰে উলমাই থোৱাৰ পাছত পানীখিনি ইয়াৰ পৰা আঁতৰি গৈছে আৰু মই ইয়াক উলিয়াই লৈ অলপ মঠিছো। হাতৰ তলুৱাৰ সহায়েৰে মঠিব লাগিব যাতে মিহি হৈ যায় চানাখিনি আৰু এনেদৰে আমি ইয়াক 15 মিনিটৰ বাবে মঠি থাকিব লাগিব। যিমানেই চানাখিনি মই বেছিকৈ মঠিম সিমানেই চানাখিনি কোমল হ'ব আৰু এই চানাৰে বনোৱা ৰসগোল্লাখিনিও সিমানেই কোমল হ'ব। এতিয়া মই ইয়াত 1 চামুচ ময়দা মিহলি কৰি লৈছো যাতে বাইণ্ডিংটো বেছি ধুনীয়া হয়। ময়দা নিদিয়াকৈও বনাব পাৰি, কিন্তু ময়দা দিলে শ্বেপটো বেছি ধুনীয়া হয়। এয়া এইখিনি মঠি হৈ গ'ল। ইয়াৰ পাছত মই এতিয়া অলপ অলপকৈ সৰু সৰুকৈ কিছুমান বল বনাই ল'ম। বেছি ডাঙৰ নকৰোঁ, অলপ সৰু সৰুকৈ বনাম যাতে ভিতৰলৈকে ৰসগোল্লাখিনি ধুনীয়াকৈ সিজে। এনেদৰে মই টোটেল 19টা লাডু বনাই লৈছো। আপোনালোকৰ হয়তো 2-এটা কম বেছ হ'ব পাৰে। লাডুখিনি হৈ যোৱাৰ পাছত মই গেছ জ্বলাই এটা চচপেন পাতি লৈছো আৰু চুগাৰ চিৰাপখিনি বনাই ল'ম। তাৰ বাবে মই 6 কাপ পানী লৈছো
আৰু ইয়াক উতলিবলৈ দিছোঁ। পানীখিনি উতলিলে তাতে মই 2 কাপ চেনি মিহলি কৰিছোঁ আৰু ইয়াক ভালদৰে লৰাই দিছোঁ যাতে চেনিখিনি গলি যায়। এতিয়া মই উতলি থকা চুগাৰ চিৰাপখিনিত এটা এটাকৈ ৰসগোল্লাখিনি দি দিছোঁ। আৰু ইয়াক ঢাকন দি হাই ফ্লেমত মই 10 মিনিট সিজিবলৈ দিছোঁ আৰু 10 মিনিটৰ পাছত এয়া চাওক কিমান ধুনীয়াকৈ ৰসগোল্লাখিনি ফুলি গৈছে। এতিয়া মই জুইটো অলপ কমাই দিছোঁ আৰু ঢাকনি নিদিয়াকৈ ইয়াক মই 5 মিনিট সিজিবলৈ দিছোঁ। আৰু 5 মিনিটৰ পাছত এয়া ৰসগোল্লা ধুনীয়াকৈ সিজি হৈ গৈছে আৰু মই গেছৰ চুইচটো এতিয়া অফ কৰি দিছোঁ। গৰম হৈ থাকোঁতে মই কেইটামান ইলাচিৰ গুটি ইয়াত মিহলি কৰি দিছিলোঁ সুগন্ধৰ বাবে আৰু ঠাণ্ডা হোৱাৰ পাছত মই ৰসগোল্লাখিনি এটা বাতিলৈ কাঢ়ি লৈছোঁ। চাওকচোন ৰসগোল্লাকেইটা দেখিবলৈ কিমান ধুনীয়া হৈছে, অকণমানো ফাটা নাই। এটা মই আপোনালোকক কাটি দেখুৱাম। এয়া চাওক মাজলৈকে কিমান ধুনীয়াকৈ সিজিছে আৰু এয়া কিমান কোমল হৈছে চাওক, একেবাৰে স্পঞ্জৰ নিচিনা। মই দেখুওৱাৰ দৰে এবাৰ আপোনালোকে বনাই চাবচোন, নিশ্চয়কৈ ভাল হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।